নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমাৰ মহাবিদ্যালয়ত বহাগী মহোৎসৱ আছে, তাৰ বাবে এয়া আজি আকৌ এবাৰ ড্ৰেছ পিন্ধিছোঁ। আজি আমি জেং বিহু মাৰিম, আমাৰ বিভাগৰ হৈ, আৰু বাকীসকল বিভাগৰ পৰাও বিহু নাচিব। হুঁচৰি জেং বিহু আমাৰো বিদায় আছে, হুঁচৰি আৰু জেং বিহু। তেন্তে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কাবেৰী আছে, কাবেৰী কিবা এটা কৈ দিয়া। আমি চবেই নাচিম, চাওক ধুনীয়া দিবা। মই অনুষ্ঠানৰ প্ৰথমেই প্ৰস্তুতি পৰাশৰ যাক পৰিচয় কৰাই দিয়াৰ আচলতে প্ৰয়োজন নাই, বিষয়ে দুই এষাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কৈ দিছোঁ। প্ৰস্তুতি পৰাশৰ আমি সকলোৱে জানো, যোৰহাটৰ ছোৱালী, যোৰহাটৰ বিশিষ্ট শিক্ষাবিদ জগন্নাথ বৰা। প্ৰস্তুতি পৰাশৰৰ লগত নাটক কৰিছিলোঁ জোকাৰ, প্ৰস্তুতি পৰাশৰে জোনবাই কৰিছিলে, আৰু আমি তেতিয়া অৰণ্যৰ সাধু আৰু জোকাৰ খুব জনপ্ৰিয় হৈছিল জয়ন্তৰ ৰাজ। এইখিনি দিয়া হৈছিল সকলো আমাৰ স্বৰচিত আমাৰ মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলৰ। এতিয়া মই প্ৰস্তুতি পৰাশৰে তেওঁৰ যিখিনি ক'বলগীয়া সকলোকে জনোৱাৰ আগতে দুষাৰমান কথা কৈ ল'ব বিচাৰিছোঁ। ৰীমা দাসে যিখিনি আমি সকলোৱে স্বাভাৱিকতে পুলকিত অনুভৱ কৰিলোঁ। যোৰহাট মহাবিদ্যালয়ৰ মোৰ অতিকে শ্ৰদ্ধাৰ অভিষেক আছে, আৰু সন্মুখত আসনত অধিষ্ঠিত হৈ থকা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই দিনটো মোৰ জীৱনৰ কাৰণে এটা বিশেষ দিন হৈ ৰ'ব সদায় কাৰণে। প্ৰথমতে বিশেষ এই কাৰণে যে আমাৰ অসমীয়া জাতিগত যি গৌৰৱ, সেই জাতিগত গৌৰৱখিনি দেখিবলৈ পাইছোঁ আজি যোৰহাট মহাবিদ্যালয়ৰ মুখ্য দুৱাৰখন সোমাই অহাৰ লগে লগে। মনটো পুলকিত হৈ পৰিছে যেতিয়া অসমীয়া জাতীয় সাজপাৰত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক ৰঙীন হৈ থকা দেখিছে, প্ৰতিগৰাকী শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক ৰঙীন হৈ থকা দেখিছে। খন্তেক সময়ৰ আগতে সমাজৰ লগত যেতিয়া বহি আছিলোঁ তেতিয়া মই সুধিছিলোঁ যে এনেধৰণৰ ৰঙালীক ৰাঙলী কৰা বহাগৰ এই সময়খিনিত বহাগী কৰি তোলা অনুষ্ঠান প্ৰবল সংগ্ৰাম কৰিবলৈ মন যায়, যেনেখন ভয় লগা যুদ্ধ। মৰমৰ বাবে মৰম বিচাৰি ফুৰা মই যেন এগৰাকী ৰণাংগিনী, পাৰা পাৰ ভাঙি মৰমেৰে উপচি পৰা মই যেন এখনি বুৱতী হিয়া, পবিত্ৰ মৰমবোৰ বুকুত কঢ়িয়াই লৈ ফুৰা মই যেন এখনি সুতস্বিনী গংগা। আমাৰ মহাবিদ্যালয়লৈ আজি অজয় ফুকন দাদা আহিছিলে। দাদা কিবা এটা কওক আমাৰ মহাবিদ্যালয়ৰ বিষয়ে। আজি খুব ভাল লাগিলে যোৰহাট মহাবিদ্যালয়লৈ আহি, আৰু বিশেষকৈ ইয়াতে যি ব্যক্তিক্ৰমী প্ৰচেষ্টা আচলতে এইটো বহুদিনৰ পৰাই আছে তেওঁলোকৰ, যে আমাৰ যি পৰম্পৰা বাপতিসাহোন ৰঙালী বিহু ইমান ধুনীয়াকৈ উদযাপন কৰিছে আৰু ইমান ধুনীয়াকৈ পালন কৰিছে, তাৰ কাৰণে মোৰ বহুত ভাল লাগিলে। ফাৰ্ষ্ট টাইম মই আজি দেখিলোঁ কলেজত এনেকৈ বিহু মানে উদযাপন কৰাটো দেখিছোঁ, আৰু এনেকৈ আমি দেখোঁ যে বিদ্যালয় সপ্তাহ হয়, কিন্তু বিহু সন্মিলন বা বিহু উৎসৱ কেতিয়া পালন কৰা দেখা নাই। ভাল লাগিল, আৰু সেয়াই ব্যতিক্ৰম আচলতে যোৰহাট মহাবিদ্যালয়। আৰু খুব ভাল লাগিলে নাচনীৰ ওপৰত প্ৰতিগৰাকী ছাত্ৰীক দেখি, আৰু আমাৰ যিসকল যুৱক আছে আচলতে ছাত্ৰ আছে তেওঁলোকক আমি ঢুলীয়াৰ ওপৰত দেখিলোঁ। আৰু এয়াই হ'ল আমাৰ অসমীয়া, এয়াই হ'ল আমি অসমীয়া, আমাৰ অসমীয়াৰ স্বাভিমান বিহু। আৰু সেই বিহু আমি আমাৰ আচলতে মনে প্ৰাণে দেহে মানে বিহু আছে, বিহু সদায় থাকিব। আৰু খুব ভাল লাগিলে, বহুত ভাল লাগিলে, আপ্লুত হ'লোঁ, আৰু সকলোকে বহুত ধন্যবাদ। আপোনালোক অহাৰ কাৰণে আমাৰ বহুত ভাল লাগিলে। নাচনী
আছে মাৰিবলৈ ঐ আহোঁতে ঐ গধূলি আহোঁতে ঐ গধূলি গ'ল ওই নদী ওই পাহাড় নহলু জুই দিবলৈ ওই নদী দিলে দিলে মন হলো হে হে দহদাহাই দে সুতালো কুসহরিগা দহদাহাই দে সুতালো আমি দেখালরা বহাগৰ বিহু পাই কৰি যাওঁ ধেমালি যাকে পাতি আমারে নাচনি চুমারিলে রূপালি আমারে নাচনি গদিনু ফুলনি লাহরি তই বুঝি নেপালি উলুটা কই মারিলি উলুটা কই মারিলি Dios te